নমস্কাৰ বন্ধু, কেনে হয় আপোনালোক? ভালে আছে? নিশ্চয় ভালে আছে। মইতো ভালে আছো, কাৰণ এতিয়া হৈছে গুডলা টাইম হ'ল 7টা বাজে নাই, 6টা বাজং হৈছে। এতিয়া মই বনাব খুজিছো খেচাৰি। খেচাৰি মানে বহুত দিনৰ পৰা খাং লাগিছে, খাব পৰা নাই। কাৰণ বিশ্বকৰ্মা পূজাতে খাব পায়, কানা হওক বিশ্বকৰ্মা পূজাতে খাওয়াই, কিন্তু খাবই পাৰে খেচাৰি। তো তাৰ কাৰণে বহুত বস্তু ৰেডি কৰি লৈছো। এই চাই লওঁ, ফুলকবি, ওলকবি, ৰঙালাও, এই কুচকুচটো নাই ৰে, কুচকুচটো এনে খাব আনিছো। ইফালে জলকীয়া আনলো কিনি, আৰু ইফালে পুৰবি বাইদেউক আনলো, ডিমিয়া চাটিয়া, মটৰ আছে, আলু চালু পুৰা, এইপিনে গাজৰ, পুৰা সামান ৰেডি কৰি ললো। এতিয়া বনাম মই খেচাৰি। চাই থাকক কেনেকে বনাই খেচাৰি, বহুতে নাজানে। আচ্ছা, हमको सिखा रिया है। ময়ো নাজানো, মই ইউটিউবত চাই বনাম। তো আপোনালোকে মোক চাই থাকক, ভাল লাগব আৰু খাম মই, আপোনালোকে থাকব চাই। ঠিক আছে, চলো ভিডিঅ' ষ্টাৰ্ট কৰোঁতে হে। তো গাইজ, মই আৰু হেল্পাৰ এটা আনিছিলোঁ ইনভাইট কৰি। এইটো চাওকচোন, একদম কুচকুচ খাৱাতহে ৰেডি হৈ আছে। ৰিক্সা কেনেকে বাপ্পা জানো খাব নাপোহে আৰু অলপমান থৈ দি হা, কেনেকে কৰা দেখো। পুৰা কুচকুচ পেকেট গোটাই লৈ লৈছি। মই তাক বোলো অলপমান এইখিনি চাফা কৰি দি, এই বাদাম কি কয় এইটো কি বস্তু বুলি কয়, মটৰ চটৰ চিলাই দি, এই কুচকুচ খাৱাতহে ৰেডি হৈছে। এনকি হ'লে আৰু ক'ত হ'ব দেচোন। এতিয়া একদম বনোৱা হোৱাৰ পিছত কাহিবাত পাৰিব আগতে মোক অলপমান দিছিল। 1 বছৰ চাৱে সিদিনা এক পেক শেষে হ'ল না, টান খাটা মিঠা ই পেকেট আনি দিলো আৰু লাগি গৈছে। কি হ'ব? কেঁচা বাদাম যে আনিছিলে কেঁচা দিবা কাৰণে শেষ হৈছে নে কি? মাত চাত নলা কৰি থাকা, তো গাইজ আমাৰ হৈ গেল ৰেডি। এই চাহ দালি পুৰা ধুই মিলি ৰেডি কৰি লৈছো। ইফালে চব্জি চাও, गाजर, फूलगोभी, ओलकोबी, आलू, मटर, हर कुछ है, सब कुछ है। और ये बिठा दिया है कुकर को इधर गैस के ऊपर, और अभी तेल डालूंगा और बनाऊंगा। और ये हमारा रांधुनी रेडी होके आ रहा है और कुछ खा रहा है। ये पता नहीं क्या होगा आज, पता नहीं। और ये पूरा जाबर लेटरा हो गया है। और अभी बनेगा खेसारी। चलो तो गाइस, कुकर गरम हो गई, एकदम ठुंगा ओলাই গেছি, कारण मैं रांधुनी चेंज कर दिलो मारा, एक हेल्पारते राखी दिलो। एक द्वाराई नहीं होगा, कारण मोर एकदम लारंग लगी है, एकदम बनांग आ रही दे। चलो प्याज ओयो टेन पट फट দিম আমি এই সবজিখিনি বঢ়িয়াকে আরে খাজি লম। কুকার তো ফুটতে যাও, পাই সবজি আমার যেমন সবজি গাইস, ফুটা ডাঙার রুচি মোটর হয়তো হয় ডাউসি একদম। ফাইটার হোটেল রান্ধনি লাগছে মোর একদম। তুমি কয়ে মোক বনাবা না। তো গাইস, আধা ভাজা হৈ গেল। অলপমান দেং হালধিৰ লগতে অলপমান নিমখ দি দেং গাইস বঢ়িয়াকে। তো এখান দালি দিবা হৈ গৈছে, ঢালি দাইল দেং আমি এতিয়া ঢালি দালিটো অলপ ভাজি ল'ব লাগিব, মানে ভাজি ল'লে ভাল হয় মানে। তো গাইস, পুৰা ভাজা হৈ গেল। এতিয়া অলপমান পানী ঢালি দেং, পানী। খেচাৰি হবা ৰেডি হ'বই আৰু এতিয়া অলপ দেৰিকে। তো পানী ঢালি দিলো, পানী ঢালি দি অলপ পিছতে চাউলটো দি দিম। চাউলটো দি দে, চাউল ধুই আনিলো, ধুনীয়াকৈ দি দিওঁ, ঢাকনিটো মাৰি দিম। তো গাইস, এথান কুকাৰ চুকাৰ পুৰা বন্ধ কৰি দিলো, মানে কুকাৰ ঢাকনিখন বন্ধ কৰি দিলো। চাওক অলপমান চাফা কৰি দিম যে গাইস, কুকাৰে হুইচেল মাৰবা খুজিছে, ফাৰ্ষ্ট হুইচেলটো। গাইজ, মই দূৰত আছো, কাৰণ ব্ৰাছ হৈ যাব পাৰে, কোনো গেৰাণ্টি নাই। যিমানখিনি চব্জি সোমাইছো না তাতে ভয় লাগে ব্ৰাছ হৈ যাব। এই খেচাৰি নহয়, জিএমচি উহৰ দালি খাই থাকিব লাগিব, ভাজা দালি নহয়। আৰু মায়ে ইফালে হাঁহিবা ধৰিছি, মোৰ কথা শুনি মায়ে হাঁহিবা ধৰিছি। কি হ'ব দে আৰু ওলা, আৰু 2-3টা মান যাক ওলাম আৰু খাম।
টোটেল 3টা মাল্লা চিটি আৰু এটা মাৰবাৰে এটা মাৰাৰ পিছত নুমাই দিম এই মাৰবা খুজিছে ফিচ ফিচ চাই আছে হ'বই আৰু এয়া 1 2 হৈ গেল আমাৰ খেসাৰী একদম ডাইৰেক্ট ওলাৰ পিছত দেখাম কেনেকুৱা হৈছে কালাৰ চলো তো ফ্ৰেণ্ডছ আমাৰ খেসাৰী পুৰা ৰেডি হৈ গেল এই চাওক के धनिया धनिया पात काटी दिसो हमारा पहला कस्टमर आ गया है अच्छा ये दांत साथ नहीं बुरा हुआ है ये बैगन ईशान नाम है इसका हाई बोल दो ये खेसारी निवासी गाइस माने खेसारी निवासी हमारे बाबू है तो एक दी पठाओ र घुमाबो ना खरु चले यार कारणे आसी आरो ना एक दी पठाबन प्रथमे लागबो खेसारी बेसिके लागबो মায়ো খাব এই মায়ের কারণে দিয়ে দি নাই পয়সা লাগবো পার প্লেট 20 টাকা এক দি পঠাও এনকে তো গাইস ফাইনালি আমার খেসারি রেডি হয়ে গেল খাবার টাইম হয়ে গেল ইয়ার সব কে ঠোগাকে রেডি করে লছো দুটা ডিমাকে সাথ পিয়াজ চিয়াজ কাটি লছো এনেকুৱা ধুনীয়া চেন এটা আহিছে খাৱাই কথা আপোনালোকে এনেকৈ ঘৰত বনাই খাবচোন বঢ়িয়া লাগে খাই কিনে কি ধুনীয়া চেন এটা আছে নহয় তো খাই এটা বঢ়িয়া মজা লাগব তো আপোনালোকে ভিডিঅ'টো কেনেকুৱা লাগিব জনাব তথাপিতো বঢ়িয়া আছে আলু কবি পুৰা সিজি গলি বঢ়িয়া হৈছে এইটো ডিমা তো গাইস খেসারি পুরা খাওয়া হয়ে গেল এটা রাত্রিও হল আর টাইম হল আপনার 9:15 এই ভিডিওটো ইমানেই আছিল আর নেক্সট ভিডিওত লগ পাম ভিডিওটো কেনে পালে আপোনালোকে মোক জনাব ঘৰতে এনেকৈ কিছুমান বস্তু বনাই মানে খাই থাকিব কাৰণ ঘৰত বনাই খোৱা বস্তুটো ইমান সাইড ইফেক্ট নকৰে শৰীৰৰ কাৰণে ইমান ক্ষতিকাৰক নহয় এথান আহিলো ঘুমাবা মানে টোপনিও লাগিল যেহেতু টাইমও বহুত হল কালি যেহেতু ৰাতিপুৱা কামত যাব লাগিব তো ভিডিওটো কেনে লাগিল জনাবি তো আজিৰ কাৰণে ৰাখছো দেই বাই বাই